এতিয়া আনন্দ মেলাত ট্ৰেইন চলিব। এতিয়া আমাৰ ট্ৰেইনত পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যাম আমি আনন্দ মেলালৈ। আৰু আনন্দ মেলাখন হৈ আছে ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰত। আৰু তাত গৈ আপোনালোকক লগ পাই আছোঁ। মেলাত কি ওলায়, কেনেকৈ ওলায়, কি ওলাব গ'লেহে গম পাম দেই। তাত নামটো হৈছে আনন্দ মেলা, কিন্তু তাত কিমান আনন্দ হয়, আনন্দই পাওঁনে নিৰানন্দই পাওঁনে, তাত গৈহে গম পাম। অ'কে, এয়া আমি এতিয়া আহি পালোহি আনন্দ মেলালৈ। কাৰণ আমি অলপ দিনতে পালোহি। সেই সময়ত অলপ মানুহৰ ভিৰটো কম আছিলে আৰু লাইটবিলাকো জ্বলা নাছিল। পিছে এতিয়া ভিতৰলৈ গ'লো, চাওঁগৈ কি কি আছে। এয়া চাৰিওফালে মেলাৰ বজাৰ বহিছে। কোনোবাই যদি ইচ্ছা কৰে ইয়াত বেলুন, যিকোনো খেলা বস্তু কিনিব পাৰে আৰু যাদু আৰু কিছুমান বন্দুকৰ এনেকুৱা আছে খেলিব পৰা, আৰু লটাৰীও হৈ আছে মেলাতে। এয়া আহি গ'লোঁ আমাৰ আয়াঙৰ ফেভৰেট এৰোপ্লেনৰ জেগালৈ, য'ত সি এতিয়া নেখেলি থাকিব নোৱাৰিব। এয়া আনন্দ মেলাত ধুনীয়াকৈ বটিং কৰিব পৰা ব্যৱস্থা আছে। পুৰা ফুল এনজয় কৰিব পাৰিব আহিলে। আনন্দ মেলাত সঁচাকৈ কিন্তু বহুতেই আনন্দ লাগিব। আহিবচোন আপোনালোকেও।
সৰু ল'ৰা ছোৱালীবিলাক আছে যদি খেলাবলৈ লৈ আহিব। বিৰাটেই আনন্দ ফূৰ্তি চব ফালৰ পৰা মানে মেলাত আছে দেই। এয়া মই টিকেট কাটি আছোঁ এতিয়া ট্ৰেইনত উঠিবলৈ। ময়ো উঠিম ট্ৰেইনত আয়ানৰ লগত।